হেল্ল' গাইজ, তো চেন্নাইত টামাৰামত আহিনে এটা বহুত বেয়া কণ্ডিশ্যনত মানে ফচি আছোঁ। এতিয়া টাইম হৈছে 1টা বাজিছে আৰু 1টা বজাত মানে বাছ পোৱা নাযায় আৰু ট্ৰেইনো পোৱা নাযায়। তো আপোনালোকক অলপ দৃশ্য দেখুৱাই দিওঁ, মানে কেনেকুৱা কণ্ডিশ্যন হৈ আছে বাছ ষ্টপত। আপোনালোকে দেখা পাইছে মানে এইখিনি সময়ত মানে বাছ পোৱা নাযায়। একচুৱেলি ৰাতিপুৱা 5টাৰ পৰা ষ্টাৰ্ট হ'ব, 5টা বজাৰ পৰা বাছ পোৱা যাব। এতিয়া আমি আৰু এনেকৈ বহি আছোঁ। তো এতিয়া চাওক কি হয়, বাছটো এনেতো পোৱাটো বহুতেই কঠিন। তো যদি উপায় আছে তেনেহ'লে উপায় ভাবি কিনে ওলাব লাগিব। আৰু আজি যাব নোৱাৰোঁ তেনেহ'লে কাইলৈ ৰাতিপুৱা ৰুমত যোৱা হ'ব বাৰু। বহুতেই মানে চিটুৱেশ্যনটো বহুতেই বেয়া হৈ আছে। ইয়াত মানে বহুত মানুহ মানে এনেকুৱাকৈ মানে আলাই আথনিকৈ মানে বহি আছে আৰু তেনেকৈ ক'ব লাগিব এতিয়া, যিহেতু এই গাড়ী পোৱা নাই। তো মানে এই ৰাতি কালটো মানে বহুত মানে বেয়া পৰিস্থিতি হৈ পৰে, মানে ক'ৰবাত অহা যোৱা কৰাটো মানে বহুত অসুবিধা হৈ পৰে।